নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম আজি এই ভিডিঅ'ৰ জৰিয়তে 2025 বৰ্ষৰ ডিসেম্বৰ মাহৰ বাবে সিংহ ৰাশিৰ ৰাশিফল মই আপোনালোকৰ সন্মুখলৈ লৈ আহিছো এই ৰাশিফল সম্পূৰ্ণ ভাৰতীয় বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি বিশ্লেষণ কৰা হ'ব ইয়াৰ পূৰ্বেও মই এই চেনেলতে 12টা ৰাশিৰ বাবে ট্যাৰট কাৰ্ড ৰিডিং লগতে 2026 বৰ্ষৰ বাৰ্ষিক ৰাশিফল অলৰেডি পাব্লিক কৰিছো আশা কৰিছো আপোনালোকে ভিডিঅ'সমূহ চাইছে আৰু কমেন্ট বক্স জানাবো যে ভিডিঅ'সমূহ আপোনালোকে কেনেকুৱা পাইছে তেন্তে আহক এতিয়া মূল বিষয়বস্তুটো লৈ যাওঁ সিংহ ৰাশিৰ জাতক জাতিকাৰ এই ডিসেম্বৰ মাহত কেতু আপোনাৰ কুষ্ঠিৰ প্ৰথম ভাৱত বুধ তৃতীয় ভাৱত সূৰ্য শুক্ৰ মংগল আপোনাৰ কুষ্ঠিৰ চতুৰ্থ ভাৱত ৰাহু সপ্তম ভাৱত শনি অষ্টম ভাৱত লগতে গুৰু বৃহস্পতি আপোনাৰ কুষ্ঠিৰ একাদশ ভাৱত থাকিব সিংহ ৰাশিৰ অধিপতি গ্ৰহ হৈছে সূৰ্য আৰু এই সূৰ্য 16 ডিসেম্বৰ আগলৈকে আপোনাৰ কুষ্ঠিৰ চতুৰ্থ ভাৱত অৰ্থাৎ কেন্দ্ৰ ভাৱত থাকিব আৰু 16 ডিসেম্বৰ পিছত আপোনাৰ কুষ্ঠিৰ পঞ্চম ভাৱত আহিব অৰ্থাৎ আপোনাৰ কুষ্ঠিৰ ট্ৰাইন ভাৱলৈ আহিব লগতে গুৰুৰ দৃষ্টি আপোনাৰ পঞ্চম ভাৱৰ ওপৰত অৰ্থাৎ আপোনাৰ ৰাশিৰ অধিপতিৰ ওপৰত 16 ডিসেম্বৰৰ পিছত পৰিব গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ অসুবিধাৰ আপুনি সন্মুখীন হোৱা বা বিশেষ ডাঙৰ সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা নাই কিন্তু যেহেতু শনিৰ দশম দৃষ্টি আপোনাৰ কুষ্ঠিৰ পঞ্চম ভাৱৰ ওপৰত আপোনাৰ কুষ্ঠিৰ ৰাশিৰ অধিপতিৰ ওপৰত 16 ডিসেম্বৰ পিছত পৰিব গতিকে 16 ডিসেম্বৰ পিছত আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব এইখিনি সময়ত হয়তো আপোনাৰ জ্বৰ কাহ চৰ্দিৰ নিচিনা সমস্যা হ'ব পাৰে বা হাড়ৰ বিষৰ সমস্যাটো হয়তো পৰিব পাৰে বিশেষ চিন্তাৰ কাৰণ নাই এইবোৰ দিশত আপুনি সতৰ্ক হৈ থাকিলে বিশেষ ডাঙৰ অসুবিধাৰ হয়তো স্বাস্থ্যৰ ক্ষেত্ৰত সন্মুখীন হ'বলগীয়া নহ'ব পাৰে এতিয়া চাওঁ আহক আপোনাৰ কুষ্ঠিৰ পঞ্চম ভাৱটো বিশ্লেষণ কৰোঁ আপোনাৰ কুষ্ঠিৰ পঞ্চম ভাৱটো হৈছে আপোনাৰ শিক্ষাৰ ভাৱ আপোনাৰ সন্তানৰ ভাৱ লগতে আপোনাৰ ব্যক্তিগত সম্পৰ্কৰ ভাৱ আপোনাৰ কুষ্ঠিৰ পঞ্চম ভাৱৰ অধিকাৰী গ্ৰহ হৈছে গুৰু বৃহস্পতি আৰু গুৰু বৰ্তমান আপোনাৰ একাদশ ভাৱত আছে লগতে গুৰুৰ দৃষ্টি আপোনাৰ কুষ্ঠিৰ পঞ্চম ভাৱৰ ওপৰত পৰিছে গতিকে শিক্ষাৰ ক্ষেত্ৰত এইখিনি সময়ত শিক্ষাৰ্থীসকলে গুৰুৰ আশীৰ্বাদ পোৱা বুলি ক'ব পাৰি এইখিনি সময়ত আপোনালোকৰ হয়তো নতুন নতুন কথা শিকিবৰ বাবে মন যাব শিক্ষাৰ ক্ষেত্ৰত হয়তো আপোনাৰ আকৃষ্টতা বাঢ়িব পাৰে কিন্তু এটা কথা লক্ষ্য ৰাখিব শনিৰ দৃষ্টি যেহেতু আপোনাৰ কুষ্ঠিৰ পঞ্চম ভাৱৰ ওপৰত আপোনাৰ শিক্ষাৰ ভাৱৰ ওপৰত আছে গতিকে পঢ়া শুনাৰ ক্ষেত্ৰত আপোনাৰ মাইণ্ড হয়তো কিছু ডিস্ট্ৰেক্টও হ'ব পাৰে কোনো সময়ত হয়তো আপুনি কিছু অমনোযোগীও হ'ব পাৰে পঢ়া শুনাৰ ক্ষেত্ৰত আপোনাৰ মাইণ্ডটো হয়তো ডাইভাৰ্ট হ'ব পাৰে বা বেলেগ দিশলৈ হয়তো মনটো কিছু সময়ৰ বাবে গতি কৰিব পাৰে এইখিনি সময়ত মনটো যদি স্থিৰ কৰি ৰাখে তেন্তে পঢ়া শুনাৰ ক্ষেত্ৰত আপুনি ভাল ৰিজাল্টেই পাব লগতে যেহেতু আপোনাৰ পঞ্চম ভাৱলৈ মংগল আহিব 7 ডিসেম্বৰ পিছত লক্ষ্য ৰাখিব এটা কথা যেহেতু মংগল 7 ডিসেম্বৰ আগত আপোনাৰ কুষ্ঠিৰ চতুৰ্থ ভাৱত থাকিব আৰু 7 ডিসেম্বৰ পিছত মংগল আপোনাৰ কুষ্ঠিৰ পঞ্চম ভাৱলৈ আহিব আৰু সেইখিনি সময়ত গুৰুৰ দৃষ্টিও মংগলৰ ওপৰত পৰিব গতিকে এইখিনি সময়ত যিসকল ষ্টুডেন্টস আইটি বা টেকনিক্যাল সেক্টৰৰ লগত জড়িত হৈ আছে তেওঁলোকে কিন্তু নিজৰ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হ'ব লগতে এইখিনি সময়ত আপোনালোকে যদি ডিফেন্সৰ চাকৰিৰ বাবে এপ্লাই কৰে বা এইখিনি সময়ত আপোনালোকে ডিফেন্সৰ চাকৰিৰ বাবে যদি ফৰ্ম ফিল আপ কৰে তেন্তে এইখিনি সময়ত এই সেক্টৰৰ বাবে অৰ্থাৎ আইটি টেকনিক্যাল আৰু ডিফেন্সৰ সেক্টৰৰ বাবে যথেষ্ট শুভ ফলদায়ক সময় বুলি ক'ব পাৰি যেহেতু মংগলে এইখিনি সময়ত বিশেষকৈ 7 ডিসেম্বৰ আগত আপোনাৰ কুষ্ঠিৰ কেন্দ্ৰত চতুৰ্থ ভাৱত থাকি ৰুচক নামৰ ৰাজযোগৰ সৃষ্টি কৰিব গতিকে এইখিনি সময়ত যদি আপুনি নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত ফুল এফৰ্টছ দিয়ে তেন্তে নিজৰ যি বিষয়ত ইন্টাৰেষ্ট আছে সেই বিষয়ত আপোনালোকে নিশ্চয় ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব এতিয়া আহক চাওঁ আপোনাৰ কুষ্ঠিৰ সপ্তম ভাৱ আপোনাৰ কুষ্ঠিৰ সপ্তম ভাৱ হৈছে আপোনাৰ বিবাহৰ ভাৱ লগতে আপোনাৰ বেপাৰ বাণিজ্যৰ ভাৱ বুলিও কোৱা হয় আপোনাৰ কুষ্ঠিৰ সপ্তম ভাৱৰ অধিকাৰী গ্ৰহ হৈছে শনি আৰু শনি আপোনাৰ কুষ্ঠিৰ ক'বলৈ গ'লে ডিসেম্বৰ মাহত মানে গোটেই 2026 বৰ্ষটোতে আপোনাৰ কুষ্ঠিৰ অষ্টম ভাৱত থাকিব আৰু ৰাহু কিন্তু আপোনাৰ কুষ্ঠিৰ সপ্তম ভাৱত আছে আৰু 2026 বৰ্ষত ক'বলৈ গ'লে গোটেই বৰ্ষটোতে সপ্তম ভাৱত থাকিব যেহেতু সপ্তম ভাৱৰ অধিকাৰী গ্ৰহ
অষ্টম ভাৱলৈ গৈছে গতিকে এইখিনি সময়ত আপোনাৰ বৈবাহিক জীৱনৰ ক্ষেত্ৰত হয়তো কোনো দিশত আপোনাৰ নিজৰ স্পাউচৰ লগত আপোনাৰ স্বামী বা স্ত্ৰীৰ লগত হয়তো মতৰ অমিল হ'ব পাৰে সৰু সুৰা কথাত হয়তো আপোনালোকৰ মনোমালিন্য হ'ব পাৰে একো ডাঙৰ কথা নহয় এইখিনি সময়ত যদি আপোনালোকে ধৈৰ্য ধৰি থাকে ইজনে আনজনৰ কথা যদি শুনিবলৈ চেষ্টা কৰে নিজৰ মতকে যদি আকুৰ গুচকৈ যদি লাগি নাথাকে তেন্তে নিশ্চয় সাংসাৰিক ক্ষেত্ৰত বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ সুখ শান্তি নিশ্চয় বৰ্তি থাকিব কিন্তু এটা কথা কিন্তু আপুনি লক্ষ্য ৰাখিব যেহেতু সপ্তম ভাৱ হৈছে আপোনাৰ স্পাউচৰ ভাৱ আপোনাৰ হাজবেণ্ড বা ওয়াইফৰ ভাৱ আপোনাৰ স্পাউচৰ ভাৱৰ অধিকাৰী গ্ৰহ অষ্টম ভাৱলৈ যোৱাৰ বাবে আপুনি নিজৰ হাজবেণ্ড বা ওয়াইফৰ ক্ষেত্ৰত নিজৰ লাইফ পাৰ্টনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিব এইখিনি সময়ত হয়তো তেওঁৰ ডাইজেশ্যন ৰিলেটেড কিবা সমস্যা হ'ব পাৰে বা হাড়ৰ বিষ বা অবেচিটি অৰ্থাৎ মেদবহুলতাৰ সমস্যাটো হয়তো ভুগিব পাৰে বা কৰবাত যদি দূৰলৈ তেওঁ ভ্ৰমণ কৰিবলৈ যায় তেতিয়া হয়তো সৰু সুৰা অসুবিধাৰ সন্মুখীন হ'ব পাৰে গতিকে এইখিনি সময়ত আপুনি নিজৰ স্পাউচৰ স্বাস্থ্যৰ ক্ষেত্ৰত বা তেওঁৰ ভ্ৰমণ কালত বিশেষ সতৰ্ক দিব যাতে তেওঁ একো বিপদত নপৰে এইখিনি সময়ত আপোনালোকৰ সাংসাৰিক ক্ষেত্ৰত গুৰুৰ নৱম দৃষ্টি যেহেতু পৰিছে গতিকে বৈবাহিক ক্ষেত্ৰত আপুনি গুৰুৰ পৰা আশীৰ্বাদ লাভ কৰিব কিন্তু নিজৰ স্পাউচৰ স্বাস্থ্যৰ ক্ষেত্ৰত এইখিনি সময়ত আপুনি সতৰ্ক হ'ব এতিয়া চাওঁ আহক আপোনাৰ কুষ্টিৰ ভাগ্যৰ ভাৱ আপোনাৰ কুষ্টিৰ নৱম ভাৱটো হৈছে আপোনাৰ ভাগ্যৰ ভাৱ আৰু আপোনাৰ ভাগ্যৰ ভাৱৰ অধিকাৰী গ্ৰহ হৈছে মংগল আৰু মই আগতে কৈছো যে মংগলে 7 ডিসেম্বৰ আগত আপোনাৰ কুষ্টিৰ কেন্দ্ৰ ভাৱত থাকি ৰোচক নামৰ ৰাজযোগৰ সৃষ্টি কৰিব সেইবাবে এই ডিসেম্বৰ মাহটো ক'বলৈ গ'লে সিংহ ৰাশিৰ জাতক জাতিকাই তেওঁলোকে নিজে কিবা প্ৰপাৰ্টি বাই কৰাৰ ক্ষেত্ৰত নিজে কিবা সম্পত্তি কিনাৰ ক্ষেত্ৰত নতুন মাটি নতুন ঘৰ গাড়ী বা নতুন ফ্ল্যাট কিনাৰ বাবে যথেষ্ট শুভ ফলদায়ক সময় বুলি ক'ব পাৰি যেহেতু বছৰ এইখিনি সময়ত মংগলৰ অৱস্থান যথেষ্ট শুভ ফলদায়ক বুলি ক'ব পাৰি লগতে মংগলৰ দৃষ্টি আপোনাৰ বৃত্তিৰ ভাৱৰ ওপৰত পৰিব লগতে শুক্ৰ হৈছে আপোনাৰ বৃত্তিৰ ভাৱৰ আপোনাৰ প্ৰফেশনৰ ভাৱৰ অধিকাৰী গ্ৰহ আৰু শুক্ৰৰ দৃষ্টিও আপোনাৰ প্ৰফেশনৰ ভাৱৰ ওপৰত পৰিব লগতে নিজা ৰাশিৰ ওপৰত পৰিব গতিকে এইখিনি সময়ত শুক্ৰ অধিক শক্তিশালী হৈ পৰিব গতিকে এইখিনি সময়ত আপুনি নতুন চাকৰি পোৱাৰ বাবে বা চাকৰিত প্ৰমোশন পোৱাৰ বাবে যথেষ্ট শুভ ফলদায়ক সময় বুলি ক'ব পাৰি এইখিনি সময়ত আপুনি নিশ্চয় চাকৰি পাবলৈ সক্ষম হ'ব যদি আপুনি ফুল ইফৰ্টছ দিয়ে এটা কথা লক্ষ্য ৰাখিব যি হলো মংগল ৰাহু শনি এইবিলাকক অশুভ গ্ৰহ বুলি কোৱা হয় কিন্তু এইবিলাকে আপোনাক লাইফত যিকোনো চ্যালেঞ্জিং সিচুৱেচন ওভাৰকাম কৰি যোৱাৰ বাবে আপোনাক ফুল কনফিডেন্ট দিয়ে বিশেষকৈ মংগলে আপোনাক যথেষ্ট সাহস দিয়ে আপোনাক আত্মবিশ্বাস দিয়ে গতিকে এইখিনি সময়ত যদি আপুনি ফুল ইফৰ্টছ দিয়ে আৰু আপুনি যদি চাকৰি বিচাৰি আছে তেতে নিশ্চয় চাকৰি পাবলৈ সক্ষম হ'ব লগতে যিসকলে চৰকাৰী চাকৰিৰ বাবে চেষ্টা কৰি আছে তেওঁলোকৰ ক'বলৈ গ'লে 16 ডিসেম্বৰ পিছৰ সময়খিনি বেছি শুভ ফলদায়ক যেহেতু সূৰ্য 16 ডিসেম্বৰ পিছত আপোনাৰ কুষ্টিৰ পঞ্চম ভাৱত যাব আৰু গুৰুৰ দৃষ্টিও তেতিয়া সূৰ্যৰ ওপৰত পৰিব গতিকে 15 ডিসেম্বৰে ধৰি লওক 10-12 ডিসেম্বৰ পিছৰ পৰা আপোনাৰ চৰকাৰী চাকৰিৰ বাবে শুভ ফলদায়ক সময় আৰু মংগলৰ অৱস্থান যেহেতু এইখিনি সময়ত বিশেষকৈ ডিসেম্বৰ মাহত যথেষ্ট শুভ ফলদায়ক বুলি ক'ব পাৰি গতিকে এইখিনি সময়ত আপোনালোকে যদি ট্ৰেডিংত টকা পইচা ইনভেস্ট কৰিব বিচাৰিছে বা আপোনালোকে মিউচুৱেল ফান্ড বা শেয়াৰ মাৰ্কেটত যদি টকা পইচা ইনভেস্ট কৰিব বিচাৰিছে তেতে এই সময়খিনি যথেষ্ট শুভ ফলদায়ক সময় বুলি ক'ব পাৰি কিন্তু ইয়াতো আৰু এটা কথা আছে যে আপোনাৰ জন্ম লগ্নতে অৰ্থাৎ আপোনাৰ কুষ্টিতে মংগলৰ স্থান যদি ষ্ট্ৰং তেতে নিশ্চয় এইখিনি সময়ত ট্ৰেডিংত যদি আপুনি এটা হাই এমাউন্ট ইনভেস্ট কৰে ইন ফিউচাৰ হয়তো আপুনি এটা ভাল ৰিটাৰ্ণ পাব পাৰে আশা কৰিছো মই সকলোবোৰ পইণ্ট নিশ্চয় টাচ কৰিছো এতিয়া তেনে প্ৰতিকাৰৰ বিষয়ে কোৱা হওক প্ৰতিকাৰ হিচাপে সৰ্বপ্ৰথমে আপোনালোকে সূৰ্যক আৰাধনা কৰিব লাগিব যেহেতু সূৰ্য হৈছে আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহ আৰু সূৰ্যক আৰাধনা কৰিবৰ বাবে সূৰ্যক সন্তুষ্ট কৰিবৰ বাবে সদায় পুৱা সূৰ্য উদয় হোৱাৰ সময়ত আপুনি গা পা ধুই সূৰ্যৰ ফালে চাই জল অৰ্পণ কৰিব আদিত্য হৃদয় স্তোত্ৰম সদায় পাঠ কৰিব পুৱা গধূলি সদায় হনুমান চালিসা পাঠ কৰিব লগতে আপুনি দিনটো যিমান পাৰে ওম নমঃ শিৱায় জপ কৰিব তেতিয়া নিশ্চয় গুৰুৰ আশীৰ্বাদত প্ৰভুৰ আশীৰ্বাদত আপোনাৰ ডিসেম্বৰ মাহটো ভালদৰে পাৰ হ'ব তেন্তে সিংহ ৰাশিৰ জাতক জাতিকাসকল এয়া হল আপোনালোকৰ ডিসেম্বৰ মাহৰ বাবে
ৰাশিফল সম্পূৰ্ণ ভাৰতীয় বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি বিশ্লেষণ আজিৰ এই ৰাশিফল কেনেকুৱা লাগিলে আপোনালোকে নিশ্চয় কমেন্ট বক্সত জনাব আজিৰ ভিডিওটো চাই যদি আপোনালোকৰ ভাল লাগিছে তেন্তে নিশ্চয় মোৰ চেনেলটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব লগতে কোনোবাই যদি মোৰ লগত পাৰ্সোনাল কনসালটেশন কৰিব বিচাৰিছে তেন্তে ডেসক্ৰিপচনত মোৰ WhatsApp নম্বৰ দিয়া আছে আৰু স্ক্ৰিনতো দিয়া আছে সেই নম্বৰত আপোনালোকে WhatsApp মেছেজ কৰিব মই বা মোৰ টিমে নিশ্চয় সময় সুবিধা অনুসৰি আপোনালোকৰ লগত কন্টেক্ট কৰিম সকলোৱে সুস্থ থাকক লগতে সদায় হাঁহি থাকক তাৰে কামনা কৰি আজিলৈ আহিছো জয় শ্ৰী ৰাম জয় বজৰংবলী